আজি কোনো অহা নাই নেকি বাৰু অফিচলৈ? ঐ কোন ক'ত আছো অফিচলৈ কোনো নাই অহা নেকি আজি বাৰু তোৰ সৈতে? হা আহিলে নানো মইতো চিঞৰি থাকিবলৈ কাম কৰিবলৈ শান্তি নিদিয়ে বৰুৱা, আজি অফিচলৈ মানুহ নাই অহা নেকি? ইমান চিঞৰি আছো কোনেও মাত্তা দিয়া নাই, অথচ আমি ভিতৰত থাকি পেলাই মাত্তা দিব পৰা নাই। ছাৰ কাম এটা কৰি আছিলো মানে নুশুনিলো আপোনাৰ মাতি থকা। ইমান অন্যমনস্ক হৈ কাম কৰা নাই তুমি? হা তোমাৰ নিচিনা মানুহ অফিচত ৰাখিবই নালাগিছিল। বাৰু হ'ব দিয়কচোন ছাৰ, ওচৰতে কেফে এখন আছে, তাতে অলপ চাহ খাই আহোঁ বলক দুয়োজনে, তাৰপিছত বহি লৈ কথা পাতিম। ঠিক আছে ব'লা, চাহ একাপ খাই আহোঁ, তাৰপাছত কামখিনি আলোচনা কৰিব লাগিব। বলক ছাৰ বলক। এই কেফেখনটো মোৰ চিনাকি হয়, হাৰ্ট কেফে। ইয়াত মই ডেইলি চাহ খাওঁ। ছাৰ ইয়াত বৰ ধুনীয়া চাহ বনায়, সেইকাৰণে আপোনাক লৈ আহিছো, আৰু সস্তাও চাহটো। ব'লা পটাপট খাই লৈ পেলাই আকৌ যাব লাগিব নহয় অফিচলৈ। সঁচাই বহুত ভাল লাগিল চাহ কাপ খাই। এতিয়া ব'লক গৈ থাকোঁ। বলক বলক যাওঁ। ছাৰ সন্ধিয়াই হ'লচোন, এতিয়া আৰু কাম নকৰোঁ নেকি? হয় পাই, ময়ো আজি সোনকালে ঘৰলৈ যাব লাগিব, মানে ল'ৰাটোৰ গা বেয়া। তেন্তে ঠিক আছে ছাৰ, গৈ থাকোঁ আৰু। ভালকে যাব বৰুৱা, আজিকালি দেখিছাই নহয় গাড়ী মটৰবিলাক কেনেকৈ চলে। ঠিক আছে ছাৰ, বুজি পাইছোঁ বাৰু, হ'ব দিয়ক যাওঁ।